গুড মৰ্ণিং এভৰিৱান। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা হৈছে, ৰাতিপুৱা শুই উঠি আহিছোঁ। এতিয়া আজি গুণু শুই আছে, বৰষুণ দিছে, তাৰ পৰা শুই আছে। সেইকাৰণে ময়ে উঠি আহিলোঁ আৰু ৰাতিপুৱা পৰিৱেশটো অলপমান মানে ভাল লাগে, সেউজীয়া সেউজীয়া হৈ থাকে। আৰু এটা ভিডিঅ' বনাই ল'লোঁ, শ্ল'ম' ভিডিঅ'। গুণু শুই উঠা নাই যিহেতু আজি অলপ টাইম পাইছোঁ, নহ'লে বা তাইৰ লগত লাগি থাকোঁতে ৰাতিপুৱাটো মানে 12টা কেনেকৈ বাজে গমেই নাপাওঁ। মানে তাই উঠিলে সোনকালে। এতিয়া এয়া চব ইমান ভাল লাগে, ৰাতিপুৱা সেউজীয়া সেউজীয়া এনেকৈ দেখিলে মোৰ খুব ভাল লাগে। এতিয়া চাহ অকণমান খাই লওঁ। আমাৰ ঘৰৰ সকলোৱে সোনকালে উঠে আৰু চাহ তাহ সকলোৱে খালে, মই সেইকাৰণে নিজলৈ একাপ বাকি পেলাই চাহকণ খাই লওঁ। তাৰপিছত এতিয়া গুণু উঠিলে, ভণ্টিয়ে চিঞৰিছে সেয়া। গুণুৰ ওচৰৰ পৰা আহোঁ, তাই উঠিলে যিহেতু মোক নেদেখিলে বেয়া পায় শুই উঠি। এয়া আমাৰ গুণু শুই উঠিছে। গুড মৰ্ণিং গুণু। গুণু গুড মৰ্ণিং। গুড মৰ্ণিং। গুড মৰ্ণিং গুণু। উঠিলা? উঠিলা মোহন? মোহন উঠিলে? গুড মৰ্ণিং। হেল্ল'। এতিয়া মই গা ধুই আহিলোঁ আৰু এতিয়া মই লৈ আছোঁ, অকণমান বাহিৰলৈ আহিছোঁ। তাই আজি অকণ উঠা দেৰি। বাহিৰত তাই ভাল পায়, গাড়ী চাড়ীবোৰ গৈ থকা দেখে, গছ গছনি দেখে, বহুত ভাল পায়। ৰাতিপুৱা এনেও গ্ৰীণ গ্ৰীণ হৈ থকা দেখিলে বহুত ভাল লাগে। গুণু গুণুৱে চাই থাকিব এতিয়া। এইফালে বান্দৰো অহা যোৱা কৰি থাকে, বান্দৰো চাই থাকে আমাক। গুণুৱে বান্দৰ চাই কিমান ভাল পায় ন। এতিয়া ভিতৰলৈ আনি গুণুক অকণমান গা চাবোৰ মুচি কাপোৰ কানি সলাই দিছোঁ। যিহেতু আজি বৰষুণ দি আছে, বতৰটো ঠাণ্ডা, সেইকাৰণে তাইক ধুনীয়াকৈ গা নুধুৱাওঁ, কাপোৰ এখন তিয়াই তাইক অলপ চাফা কৰি দিলোঁ। নহ'লে বা তাই বৰ অশান্তি পাই থাকে দিনটো, মানে চাফা কৰি নিদিলে। এতিয়া আজি আপোনালোকক দেখুৱাম আমাৰ ঘৰত কিছুমান ফল মূল। সেইজোপা লিচু আছিলে আৰু এইজোপা হ'ল বিলাতী আম। এয়া লাগিছে, বহুতকেইটাই লাগিছে বাৰু, কিন্তু বান্দৰৰ পৰা মানে অলপ দিগদাৰ হয়। বান্দৰৰ পৰা নাথাকে আমাৰ ঘৰত বস্তুবোৰ। এয়া বিলাহী, এইজোপা বিলাহী কি বুলি কয় সঠিক মই নাজানো বাৰু, কণ বিলাহী নহয় কিন্তু দেই। আৰু আমলখিও লাগিছে এইবাৰ আমাৰ। এইজোপা টেঙা এইবাৰ বহুত লাগিছে দেখিছোঁ। আৰু এয়া হ'ল মধুৰি, 3জোপা মধুৰি আৰু টেঙামৰা। আৰু কিবাকিবি দেখুৱাম পিছত, আজিলৈ ইমানেই। এতিয়া এটা বস্তু আনবক্সিং কৰিম। এয়া হ'ল ডুবাইৰ চকলেট। মোৰ মামা আৰু মামী ডুবাইলৈ গৈছিলে, সেইকাৰণে লৈ আহিছে। আৰু আছিলে বাৰু, কিন্তু সেয়া খালোঁ। আজি এইকেইটা বাচি আছিলে, এইকেইটাও খাই দিছোঁ। আৰু খেজুৰো আছিলে তাৰ লগতে, এইকেইটা খাই লওঁ। আৰু আমাৰ গুণুক এটা মোবাইল আনি দিছোঁ, ডেম' মোবাইল, তাই খেলি আছে। এতিয়া আমি এইটো চকলেট আনবক্সিং কৰিম। চকলেট আনবক্সিং কৰিলে আমি আনবক্সিং কৰিম, চকলেটকে কৰিম, বেলেগ একো নাই। আমি ডুবাইৰ চকলেট আনবক্সিং কৰিছোঁ। এইটো লগ পেপাৰ আছিলে, মই ফ্ৰিজত থৈ কেনেকুৱা ল'লে। মোৰ কথাকেও লগ বোলা বস্তুটো এনেকুৱা হৈ যায়গৈ। এইটো যে মোৰ থকা খোৱা লগটো এনেকুৱা হৈ গ'ল। মই চকলেটটো ইমান নাখাওঁ, আমি ভাল পাওঁ, কিন্তু ভিডিঅ' অকণমান এতিয়া নেক্সটটো আমি আনবক্সিং কৰিব লৈছোঁ। এইটো অলপ গ্ৰীণ কালাৰৰ, চকলেট খাই দেখাম। এতিয়া এইটো লাষ্ট এয়া আমাৰ গুণু শুই আছে, আৰু গুণুৱে লৈ থকা পুতলাটো কিন্তু মোৰ মামা আৰু মামীয়ে ডুবাইৰ পৰাই আনিছিলে। বহুত জমনি। প্ৰাইচটো লিখা আছে 10 টকা, মানে 10 ৰুপিজ লিখা আছে তাহাঁতৰ ভাষাত, মানে তাত যিটো ভাষা। মই সুধিছোঁ এইটো 10 টকাত পাইছে, তেতিয়া কৈছে যে 10 টকা নহয়, এইটো তাৰ মানে ভাষাত লিখা আছে, এইটোৰ দাম 400, মেবি 400 হ'ব চাগে দেই, পাহৰিছোঁ। গুণু শুলে। এতিয়া আমি যাবলৈ মানে যাম আৰু অলপ পিছত টাউনলৈ যাম, কাম এটা আছে, কথা আনিবলগীয়া আছে। হ'ব, মই কথা ক'লে গুণুৰ কথা বেছি হৈ যায়। আৰু যদিহে পাৰোঁ তেতিয়াহ'লে টাউনত কি কৰোঁ ক'ত মই দেখুৱাই থাকিম, কিন্তু যদিহে মই তেতিয়াও বেয়া নাপাওঁ। আৰু যদিহে ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আমাৰ গুণুৰ কাৰণে লাইক এটা কৰি দিব। হা আমি এটা কালি আহিছে,
দেই ঠিক আছে বাই বাই পিছত লগ পাই আছো টাউনলৈ গৈ আহিলোঁ কিন্তু দেখুওৱা একো নহ'লে কাৰণ গুণুক লৈ গ'লে বহুত প্ৰব্লেম হয় এইযোৰ কাপোৰ মোৰ কাৰণে কিনিলোঁ কেনেকুৱা লাগিছে জনাব আৰু দেওবাৰে এইযোৰ এনেও পিন্ধিমেই তেতিয়াতো দেখিবই ভিডিঅ'ত আৰু গুণুৰ কাৰণে এটা ফ্ৰক ল'লোঁ মঞ্জুশ্ৰীৰ পৰা আৰু বিশেষ একো কিনা নহ'লেই ইমান লৰালৰিকৈ আহিলোঁ নহয় আহি পেলাই শুই দিলোঁ গুণুৰ লগত তাৰপিছত এতিয়া উঠিছোঁহে সেইকাৰণে বিশেষ একো ভিডিঅ'ত দেখুওৱা নহ'লেই এইটো ফ্ৰক গুণুৰ এতিয়া ভাত খাবলৈ লৈছোঁ আজি ভাত আৰু মাংস আৰু টেঙা এপিচহে লৈছোঁ মাংস থাকিলে মই ভাজি দাইল এইবিলাক নাখাওঁ সেইটো কাৰণে এনেকৈয়ে খাই মই ভাল পাওঁ এয়া প্ৰথমতে খাম টেঙা চেপি পেলাই গৰমত এনেও টেঙা চেপি খাই মই টেঙাটো এনেও ফেভৰেট হয় এনেকৈয়ে খাইছোঁ আজি এনেও ভাজিবোৰ একেবাৰে ভাজি খাই খাই সদায় সদায় আমনি লাগে সেইকাৰণে মাংসও থাকিলে বাৰু অকণমান খাব পাৰি আৰু এয়া খাই লৈছোঁ খাই পেলাই গুৰুৰ লগত অকণমান খেলি শুই থাকিম আৰু সদায় ৰুটিন একেটাই সেইটো কাৰণে ইমান সদায় একেবিলাকে খোৱা বোৱাবোৰ দেখুওৱা নহয় কাৰণ ইমান সজাই পৰাই সদায় খোৱা নহয়েই মোৰ বিশেষকৈ কাৰণ ল'ৰা ছোৱালী থাকিলে গম পোৱা যায় কিমান লৰালৰিকৈ খোৱা হয় বেয়া নুশুনিব বেয়া নক'ব আৰু বেয়া নাচাব ন সেয়া কাণত ধৰি আছিলে আমাৰ শুনোৱে এতিয়া অলপ টাইম তাই খেলি থাকিব ভাত চাত খাই আহিলোঁ এতিয়া গুণুৰ লগত অলপ খেলোঁ খেলি পেলাই তাই যেতিয়া টোপনি ধৰিব এনেও গম পামেই তেতিয়া তাইক শুৱাই দিম ঠিক আছে তেতিয়াহ'লে আজিলৈ ইমানতে ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ গুণুৰ কাৰণে এটা লাইক দিব কিন্তু দেই গুণু লাইক দিবলৈ কোৱা গুগু কোৱা এয়া গুগুৱেতো যেতিয়া ক'ব পৰা হ'ব তেতিয়াতো ক'বই এতিয়া ক'ব পৰা হোৱা নাই কাৰণে মই কৰিছোঁ আমাৰ গুগুৰ কাৰণে লাইক এটা দিব আৰু দেই